নমস্কাৰ আপোনালোকক আজিৰ খণ্ডটোলৈ স্বাগতম জনাইছোঁ। এই খণ্ডখিনিত আমি সৌৰজগতৰ কথা শিকিম। আমি সাধাৰণতে আমাৰ কিতাপত মানে পৃথিৱী, সূৰ্য, চন্দ্ৰ বা ইত্যাদি গ্ৰহবিলাকৰ কথা লিখা থাকে, বহুতো কথা নাথাকে। তাকে আমি এই খণ্ডখিনিত শিকিম। ব'লক আজি আৰু এটা ইণ্টাৰেষ্টিং কথা আমি শিকিম। আপোনালোকে সকলোৱে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ কথা শুনি আহিছে, দেখি আহিছে। বহুত সময়ত আমি সৰুৰ পৰা শুনিছোঁ। বহুত সময়ত আমাক বহুতে ভয় খুৱাইও দিয়ে যে ই এটা কিবা অশুভ ঘটনা, এয়া হ'লে কিবা প্ৰব্লেম হ'ব। কেতিয়াবা মানুহে কয় যে সূৰ্যগ্ৰহণ চাওঁতে চকু কণা হৈ গ'ল, ইত্যাদি ইত্যাদি অনেক কথা আছে। কিন্তু ই একচুৱেলি কি হয়? একচুৱেলি সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ মাজত এটা জ্যামিতিক সমন্বয় ঘটিলে এনেধৰণৰ হয়। যদি আমি জানো যে সূৰ্যটো চাৰিওফালে চন্দ্ৰটো ঘূৰি আছে, ঘূৰি ঘূৰি থাকোঁতে কেতিয়াবা চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহি যায়, কেতিয়াবা পৃথিৱীখন সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি যায়। সেই হিচাপে আমাৰ সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হয়। ইয়াত মই এই দুখন মুভি যি দুখন চলি আছে তাত আমি এটা সূৰ্যগ্ৰহণ দেখাইছোঁ আৰু কেনেকৈ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয় তাক দেখাই আছোঁ। কিন্তু তাত এটা ইণ্টাৰেষ্টিং কথা আছে যিটো আমি সাধাৰণতে নাভাবোঁ। মানে ধৰক আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু চন্দ্ৰটো আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। যেতিয়া তেনেকৈতো প্ৰত্যেক মাহতেই চন্দ্ৰটো এবাৰ ঘূৰে পৃথিৱীৰ চাৰিওফালে। গতিকে এবাৰ চন্দ্ৰটো যেতিয়া অমাৱস্যা হয় তেতিয়া কি হয়? আমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজত আহি যায়। তেতিয়া সূৰ্যগ্ৰহণ নহয় কিয়? প্ৰত্যেকবাৰতেতো নহয়। আৰু যেতিয়া পৃথিৱীখন সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি যায় তেতিয়া চন্দ্ৰগ্ৰহণ নহয় কিয় প্ৰত্যেক মাহে? অৰ্থাৎ যদি তেনেকৈ হ'বলৈ হয় তেতিয়াহ'লে প্ৰত্যেক মাহতে আমি দুটা এটা সূৰ্যগ্ৰহণ আৰু এটা চন্দ্ৰগ্ৰহণ দেখিব পাৰোঁ। কিন্তু আমি সেইটো নেদেখোঁ। কিন্তু কিয়? আচলতে কি হয়, আমি যেনেকৈ আগতে দেখিছিলোঁ, একচুৱেলি চন্দ্ৰটো আমাৰ পৃথিৱীৰ চাৰিওফালে তেনেকৈ নুঘূৰে। মানে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে যেনেকৈ এখন সমতলত ঘূৰি আছে, তেনেকৈ চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে এখন সমতলত ঘূৰি আছে। আৰু সেই সমতলখন একে সমতলতে নহয়, অৰ্থাৎ অকণমান বেঁকা হৈ আছে। এই ছবিটোত মই দেখাইছোঁ অকণমান 5 ডিগ্ৰীমান বেঁকা হৈ আছে। গতিকে কি হয়, প্ৰত্যেক মাহতে যেতিয়া ঘূৰে তেতিয়া একজেক্টলি একেখন প্লেনতে নপৰে। গতিকে কি হয়, প্ৰত্যেক মাহতে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ নহয়। সেইকাৰণে বছৰত এবাৰ বা দুবাৰহে এনেধৰণৰ হয় যে যেতিয়া একজেক্টলি মাজত পৰে, আৰু তেতিয়া আমি কি হয়, চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ দেখোঁ। আৰু য'ত পৰে সেইখন পৃথিৱীৰ মানে চব জেগাতেও নপৰে, কিছুমান জেগাতহে বেছি ভালকৈ হয়। সেইকাৰণে চব জেগাৰ পৰা চব সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ দেখিও পোৱা নাযায়। এই বেঁকাটো কিয় হৈছে যে যেতিয়া পৃথিৱী মানে আমাৰ চন্দ্ৰটোক অকল পৃথিৱী আকৰ্ষণ কৰি থকা নাই, তাক সূৰ্যৰো আকৰ্ষণ কৰি আছে, ওচৰ পাজৰ বাকীবিলাকেও আকৰ্ষণ কৰি আছে। গতিকে সেই আকৰ্ষণ বলখিনি থকাৰ বাবে বেলেগ গোটেই লাখ লাখ বছৰ ধৰি এনেকৈ চন্দ্ৰটো এই 5 ডিগ্ৰী হেলনীয়া হৈ ঘূৰে। আপোনালোকক আজি আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ। আপোনালোকে জানেনে চন্দ্ৰটো পৃথিৱীৰ পৰা লাহে লাহে আঁতৰি গৈ আছে, প্ৰত্যেক বছৰে 3.8 চেণ্টিমিটাৰমান। আগতে 246 কোটি বছৰৰ আগত আমাৰ পৃথিৱীৰ এদিনত মাত্ৰ 16.9 ঘণ্টা আছিল। আৰু তেতিয়া আমাৰ পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব আছিলে প্ৰায় 321,800 কিলোমিটাৰমান। কিন্তু বৰ্তমান এই দূৰত্ব 384,400 কিলোমিটাৰমান হৈছে। আৰু বৰ্তমান আমি জানো যে প্ৰত্যেক দিনত প্ৰায় 24 ঘণ্টা থাকে। গতিকে এয়াও কিয় হৈ আছে যে পৃথিৱীখন যেতিয়া সময়ৰ লগে লগে পৃথিৱীৰ ঘূৰণ শক্তি যিটো, সেইটো অকণমান ধিমা হৈ গৈ আছে, লাহেকৈ শ্ল' হৈ গৈ আছে, আৰু চন্দ্ৰটো লাহে লাহে আঁতৰি গৈ আছে। এনেকৈ আঁতৰি গৈ কি ঠিক বহুত কোটি কোটি বছৰ আগত এই পৃথিৱীৰ সম্পূৰ্ণ পৃথিৱীৰ পৰা আঁতৰি গুচি যাবও পাৰে। গতিকে এইটো এটা ইণ্টাৰেষ্টিং কথা নহয় জানো? আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগে আপোনালোকে মোৰ চেনেলৰ লগত থাকিব, ছাবস্ক্ৰাইব কৰি ল'ব বা বেলেগকো শ্বেয়াৰ কৰি ল'ব। মই আৰু কিছুমান ইণ্টাৰেষ্টিং কথা লৈ আপোনালোকলৈ মাজে মাজে আহি থাকিম।